গণতান্ত্ৰিক প্ৰত্যাশাত হোজাইৰ লামডিং সমষ্টিৰ বিজেপি দলৰ নিৰ্বাচনী বাতাবৰণ তুংগত 2021 বিধানসভা নিৰ্বাচনৰ বাবে 92 সংখ্যক লামডিং বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰবল দাবী জনাইছে এজনকৈ 5 গৰাকী বিজেপি কৰ্মীয়ে আৰু এই সম্ভাৱ্য তালিকাত বিধায়ক শিবু মিশ্ৰসহ লামডিঙৰ সুশীল দত্ত ৰাজীৱ ঘোষৰ লগতে এজাৰবাৰীৰ বকুল চন্দ্ৰ দাস আৰু শংকৰদেৱ নগৰৰ চৰকাৰী অভিবক্তা উৎপল দাসৰ নাম সংলিষ্ট হোৱা দেখা পোৱা যায় সকলোৱে এক প্ৰকাৰৰ 100% টিকেট পোৱাৰ আশা প্ৰকাশ কৰিছে ইয়াৰ মাজত বকুল চন্দ্ৰ দাসে টিকেট সন্দৰ্ভত কি মন্তব্য কৰিছে প্ৰথমে শুনাই ল'ব বিচাৰিছো ব্যক্তিগতভাৱে মই জিকিম অপজিশ্যনেও ভাবেও জিকিম মোৰ আশা আছে ৰাইজৰ যেনেকুৱা সমৰ্থন দেখিছো এই ভাল লাগিছে গেম প্লেনিংটো কেনেকুৱা গেম প্লেনিং এইবিলাক কৰিম এইটো অপেন কৰিলেতো অপজিশ্যনে মানে সুযোগ পাই যাব প্ৰতিজনেই প্ৰবল দাবী জনাইছে যদিও দলে কাক প্ৰাৰ্থিত্ব দিব বা ৰাইজে কাক আদৰি ল'ব সেয়া সময়ত হ'ব লক্ষণীয় হোজাই লংকাৰ পৰা বিশ্বজিৎ চন্দ্ৰৰ ৰিপৰ্ট নৱপ্ৰহৰ লাইভ